অসম মই নটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি আমি নদীত আছোঁ। চক কিমান ধুনীয়া এখন নদী, এইটো চক পুৰা আপোনালোকে একদম পুৰা এখন ধুনীয়া নদী, যিখন নদিহিং। এখন নদিহিংখন হৈছে অসমৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ যোৱা এখন নদী। দেখিছে ইমান ধুনীয়া এখন নদী। এইটো সোঁত আছে বাৰু, বহুত সোঁত আছে। এখন মেচিন নাও দেখিছে নাই, এখন মেচিন নাও, পুৰা এখন মেচিন নাও। এইটো মেচিন হয়, এইটো মেচিন হয়, দেখিছেনে? এইটো বান্ধি থৈছে। কিমান ধুনীয়া এখন তাত পৰিৱেশ। দেখাও না यहाँ पे कितना दो है, दिखाओ 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 कितना दो है। তো গাইছ আপোনালোকে দেখিছে এইখন চক কিমান ধুনীয়া এখন নাও, যিখন মেচিন নাও দেখিছে নাই? এখন বান্ধি থৈছে বাৰু, আমি চলাব নাজানো, তথাপিও দেখিছে নাই ইমান ধুনীয়া এটা পৰিৱেশ, নিজান পৰিৱেশ। তো আমি দুটা আহিলোঁ, এয়া মামাশ্ৰী বসন্তী, এইফালে মই আহিছোঁ চক। মই আহি মেলি এতিয়া যাম, কেইটামান গা ধুই আছে, পুৰা ধুনীয়াকৈ নদীত গা ধুই আছে, আপোনাক দেখাম, চাব। कितना है बाम ना दो है, दो ना बाम है, বহুত আছে। দেখিছে না এইখন নদীখনৰ ইহঁত এটাই গা ধুই আছে, পুৰা ধামাকা হৈ আছে চক। এয়া চা, পুৰা গা ধুই আছে, দেখিছে না? ইমান এখন ডাঙৰ নদীখনত দেখিছে না? এইখন নদী গোটেই সমস্ত ইয়াৰ পৰা তাৰকে নদী, এইটো পাহাৰটো চক, সেইখিনি পাহাৰ দেখিছে ইমান ধুনীয়াকৈ গা ধুই আছে চক। গা ধুবলৈতো আমাৰো মন যায় বাৰু, যায় নাযায়? আমাৰ মন যায়, কিন্তু ইমান ডাঙৰ নদীখনত গা ধুই নাই পোৱা। একচুৱেলি আমাৰখনত পাইছোঁ বাৰু, ইয়াত অলপ সোঁত বেছি দেখিছোঁ। তো ক'ব নোৱাৰি ন, খন্তেকৰ ভোজ খাওঁতা নাই। দেখিছে নাই পুৰা মাছৰ নিচিনা একদম, কি ধুনীয়াকৈ ধুই আছে আপোনালোকে। মই নামি যাম এতিয়া। তো দেখিছে নাই সেইকেইটা চা। বুক মাৰি পিনি কিমান লাগে ওলাব পাৰিবি? সেয়া ওলাব পাৰি নাই? এনেকৈ পাৰি নাই? কোনটো পাৰিবি? সোঁত আছে নদীখন, দেখিবলৈহে দেখিছে এইখন নৰ্মেল নিচিনা লাগিছে, কিন্তু ইয়াত বহুত সোঁত আছে চব। আপোনালোকে লুকাই আছে, চাবা দেই, ইয়াত ক'ৰবাত ওলাবহি এতিয়া। এই দুটা ইয়াতে আছে। আপোনালোকে দেখিছে হা, ইহঁতক কৈছোঁ তিনিটা একেলগত থাকি বুক মাৰিব কৈছোঁ, ইহঁতে বুক মাৰে নাই নাজানো। তো একেলগত থাক, বুক মাৰচোন, কিমান দূৰত ওলাওগৈ চাওঁ। মাৰি দে না একটা, দে মাৰ দে না একটা। অঁ মাৰ, দুটা লুকাই দিছে। ভাগ ভাগ ভাগ, ইয়াত ওলালে চব। দেখিছে গাইছ, এইটো চব কিমান অফ ৰোড একদম পুৰা। আমি এতিয়া ছেকেণ্ড লাডাখত আছোঁ। এইফালে গাঁও, এইফালে নদী আছে বাৰু, এইফালে পুৰা ডাঙৰ এইবোৰ মানে ব্ৰহ্মপুত্ৰ নদীখনৰ সম্পূৰ্ণ ৰাস্তা খতম হৈ গৈছে। নদীৰ অৱস্থা বেয়া, ইয়াত বৰ্ডিং মাৰি আছে পুৰা ধুনীয়াকৈ দেখিছে। ৰাস্তাবোৰ চব পুৰা অৱস্থা বেয়া, মানে গৰাবোৰ খহি শেষ হৈ গৈ থাকে।